নমস্কাৰ, মই অভিজিত গগৈ আপোনালোকক অভিজিত চিনেচা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ থাম্বনেইল দেখি আপোনালোকে চাগে গম পাইছে কি দেখুৱাব খুজিছোঁ। আচলতে আজিৰ এই ভিডিঅ'টো যোৱা সোমবাৰ 29 জুলাই 2019ত শ্বুট কৰিছিলোঁ, কিন্তু যোৱা সোমবাৰে বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰ বন্ধ থকাৰ কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। সেয়েহে মই বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ পৰা অলপ দূৰ গৈ জাপি সুজীয়া পৰ্যটন কেন্দ্ৰ পায় তাত থকা বিল আৰু পৰ্যটন কেন্দ্ৰৰ ভিতৰভাগ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই এই ভিডিঅ'টো আপলোড কৰাৰ পিছতেই পাছৰ ভিডিঅ'টোত আপোনালোকক সতী সাধনী কলাক্ষেত্ৰখন দেখুৱাম। আপোনালোকে সেই ভিডিঅ'টোত সাধনী কলাক্ষেত্ৰ গোলাঘাটৰ সমূহ দৃশ্যাৱলী দেখিবলৈ পাব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গোটেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। অকণমান হ'লেও প্ৰকৃতিৰ লগত বিলীন হৈ যাব পাৰিব আপোনালোকে। স্পিড মিটাৰত 44,436 হৈছে। বাজিল 9:30। ইয়াৰ ঘৰৰ পৰা ওলাইছোঁ আজি গোলাঘাটলৈ বুলি। আহি বনগাঁও পাইছোঁহি। এতিয়া মোৰ অডোমিটাৰটো চাওকচোন, 44,444.4 444444। এতিয়া মই আহি বহুপথাৰৰ ঐতিহাসিক ডেকা নামঘৰ পাইছোঁহি। তাৰপিছতে মোৰ মোমাইদেউ ল'ৰা জানক লগ লৈ গোলাঘাটলৈ যাত্ৰা কৰিম। এই নামঘৰ ভাগৰ জীৱন্ত কিংবদন্তি আছে এতিয়াও। এয়াই ডেকা নামঘৰ বনগাঁৱৰ। এয়া আহি খুমটাই শিৱ মন্দিৰ পাইছোঁহি। ইয়াতে মোৰ বন্ধু জান গগৈ, ভাতৃও আৰু বন্ধু জান গগৈ ইয়াতেই লগ পাম। আজি বহু দিনৰ মূৰত যাত্ৰা কৰিছোঁ। জান আৰু মই গৈ থাকোঁ গুৱাহাটী, নগাঁও, তিনিচুকীয়া মটৰচাইকেল লৈ। আজি বহু দিনৰ মূৰত 24 বছৰ পুৰণি RX 100খন লৈ এতিয়া গোলাঘাটলৈ যাত্ৰা কৰিম। আপোনালোকে অকণো স্কিপ নকৰাকৈ এই ভ্লগটো চাই যাব। ধন্যবাদ। এয়া আপোনালোকক দেখুৱাইছোঁ শ্বহীদ কেপ্টেইন জিন্তু গগৈ পথৰ পুনৰ নিৰ্মাণ চলি আছে। এয়া চাওক আপোনালোকে, কাৰ্গিল শ্বহীদ জিন্তু গগৈ পথৰ পুনৰ নিৰ্মাণ চলি আছে। আমি খন্তেক পিছতেই খুমটাই চাৰিআলি পামগৈ। এয়া জান আৰু মই যাবলৈ আৰম্ভ কৰিছোঁ। লাহে লাহে যাবি দেই। এতিয়া আমি জৱাহৰ নৱোদয় বিদ্যালয় পাইছোঁহি। চিনাতলিত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয় পাইছোঁহি। এইফালে গৈ মামাৰ ঘৰত সোমাম। তাৰপিছতে আজি আপোনালোকক দেখুৱাবলগীয়া বস্তুটো দেখুৱাবলৈ যাত্ৰা কৰিম। আপোনালোকে ভিডিঅ'টি চাই থাকিব। আমি যাত্ৰা কৰি আগবাঢ়ি আছোঁ। বাজিল 10:16। এয়া চিনাতলি নাট্য মন্দিৰ পাইছোঁহি। এয়া হৈছে চিনাতলিৰ বৰনামঘৰৰ গেট আৰু এয়া বৰনামঘৰ। আপোনালোকে চাওক, এয়া চিনাতলিৰ বৰনামঘৰ। পুনৰ আমি গন্তব্যস্থানলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমি যাত্ৰা কৰি আগবাঢ়িছোঁ। আপোনালোকে চাই যাব। আজিৰ ভিডিঅ'টিত আপোনালোকে নইজ পাব, কাৰণ RX 100ত গৈ আছোঁ। কোনো হেডফোন, ইয়েৰফোন ব্যৱহাৰ কৰা নাই। আপোনালোকে অলপ নইজ পাব ভিডিঅ'টিত। চাৰিওফালে সেউজীয়া এই সেউজীয়াৰ মাজতে আজি আমাৰ যাত্ৰা। ফাইনেলি আহি গোলাঘাটৰ বিশাল মাৰ্কেট পাইছোঁহি। মোৰ বন্ধুৱে আগতে আহিছে, তথাপিও আজি বোলে আকৌ সোমাওঁ বুলি ক'লে। সেইকাৰণে আকৌ এতিয়া আমি বিশালত অকণমান বজাৰ চাওঁ। ব'লক।
বিশালৰ ফাৰ্ষ্ট ফ্ল'ৰত আমি এয়া অকণমান সামগ্ৰী চাই আছোঁ। দুইজনে আমি অলপ সামগ্ৰী চাই আছোঁ। বিশালৰীয়া ৱেইট লিফটিঙৰ বস্তু। আমি এতিয়া ওপৰ মহলালৈ আহি আছোঁ বিশালৰ। আমি এতিয়া বিশালৰ টপ মহলত আছোঁ। বজাৰ চাই আছোঁ, কি কি ল'ব পাৰোঁ চাওঁচোন। বজাৰ চাই আছোঁ। ব'লা গৈ সেইফালে ব'লা। ফুল ব্লমটো চাইছোঁ। এয়া ইণ্ডিয়া গেট বাসমতি ৰাইচ। ইণ্ডিয়া গেট বজাৰ কৰি হৈছে। এতিয়া আমি লিফ্টেদি তললৈ নামি গৈ আছোঁ। আমি পালোহি এতিয়া। বিশালত বজাৰ কৰি হৈ গ'ল। এতিয়া আমি গন্তব্য স্থানলৈ যাত্ৰা কৰিম। ব'লা তেতিয়াহ'লে গৈ এতিয়া পেহীৰ ঘৰ আহিছিলোঁ আৰু পেহীৰ ঘৰৰ পৰা জয়মতী পথেৰে গোলাঘাটলৈ গৈ আছোঁ। তাৰপিছতে আমি আপোনালোকক আমাৰ গন্তব্য স্থানলৈ লৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। হেডকোৱাৰ্টাৰ্ছ 142 বেটেলিয়ান। এয়া হেডকোৱাৰ্টাৰ 142 বেটেলিয়ানৰ আছিল। আমাৰ যাত্ৰাৰ আজি শেষ নাই। জান গগৈৰ মই ঘূৰিয়ে ফুৰিছোঁ। পৰা ঘূৰিয়ে ফুৰিছোঁ আজি। গোলাঘাট পাবলৈ আৰু বেছি সময় নাই। এতিয়া আমি বাওঁ হাতে ঘূৰিম। এইটো সোঁ চাইডে দেৰগাঁও যায় আৰু এইটো পোনে পোনে এয়া গোলাঘাট। এয়া আমি গোলাঘাটৰ ৰাস্তাৰ পৰা ট্ৰেইনবোৰ হৈ পেলাই যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া আপোনালোকক কৈছোঁ গন্তব্যস্থান আমাৰ ক'ত। আজি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰ। সতী সাধনী কলাক্ষেত্ৰৰ দিশে যাত্ৰা আৰম্ভ কৰিছোঁ। অডোমিটাৰত ইমান দেখুৱাই আছে। গোলাঘাট টাউনৰ ট্ৰেইনবোৰৰ ৰাস্তাত আপোনালোকে চাই যাব সতী সাধনী কলাক্ষেত্ৰলৈকে কিমান দূৰত্ব হয়। প্লাষ্টিক ৰিচাইকেল। এয়া আমি গৈ আছোঁ।
কলাক্ষেত্ৰৰ দিশে আজি আমি গৈ আছোঁ সতী সাধনী কলাক্ষেত্ৰ দাদা কলাক্ষেত্ৰ কোনফালে যায় এই চিধা যাব লাগিব চিধা গ'লে তুমি বাকচটো পাবা হা হয় এই ৰাস্তাটো লৈ দিবা বাকচটো এইফালে নাযাবা হয় চিধা গৈ পেলাই বাওঁহাতে হয় হয় গেট এখন আছে হয় 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 অঁ হ'ব ধন্যবাদ এতিয়া দাদাই সতী সাধনী কলাক্ষেত্ৰৰ দিশটো কেনি যাব লাগিব আমাক বৰ্ণনা কৰি দিছে দাদাই কোৱা মতে আমি সতী সাধনী আমি আপোনালোকে ভিডিঅ'টি চাই যাব আহি আমি সতী সাধনী কলাক্ষেত্ৰ পালোহি কিন্তু আজি সোমবাৰ বন্ধ বুলি লিখা আছে ফলকত বীৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাটৰ এইখন এন্ট্ৰেন্স গেট এইফালেদি আমি ভিতৰলৈ প্ৰৱেশ কৰিব লাগিব কেন্দ্ৰীয় বিদ্যালয় গোলাঘাট এয়া কেন্দ্ৰীয় বিদ্যালয় গোলাঘাটৰ কেম্পাছ নতুনকৈ বনাই আছে এয়া মটৰচাইকেল পাৰ্ক কৰি ল'লোঁ আমি মটৰচাইকেল পাৰ্ক কৰিলোঁ আৰু আহি এতিয়া যোগীবাৰী ৰুৰেল টুৰিজিম প্ৰজেক্টত ভৰি দিছোঁহি আমি এতিয়া যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্প চাবলৈ আগবাঢ়িছোঁ আপোনালোকে ভিডিঅ'টি চাই যাব এয়া যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ গেট এতিয়া আমি পাছ ল'বলৈ বন্ধু জান গগৈ আৰু মই গৈ আছোঁ গেটৰ সন্মুখলৈ গৈ আছোঁ টিকেট এটা আছে ন এই আমি টিকেট সংগ্ৰহ কৰিছোঁ এজনৰ 10 টকাকৈ দুজনৰ 20 টকা এইখন বিলখন আপোনালোকে চাওক ৰ'দৰ পৰা একোৱেই দেখা পোৱা নাযায় এয়া চাওকচোন ইমানেই ৰ'দ দিছে আমি একো দেখা নাই অকল বেকলাইট হৈছে অকল বেকলাইট হৈছে গোটেই আমি একো দেখা নাই যোগীবাৰী গ্ৰাম্য পৰ্যটন কেন্দ্ৰত আমি এতিয়া চাই আছোঁ আপোনালোকে প্ৰাকৃতিক পৰিৱেশবিলাক উপভোগ কৰক দলঙৰ ওপৰেৰে গৈ আছোঁ বিলৰ ওপৰত দলং কিমান ভাল লাগিছে চাওকচোন পৰিৱেশটো কিন্তু আমাক ৰ'দে পুৰি মাৰিছে আজি ইমান ৰ'দ 4:18 হৈছে এতিয়া যথেষ্ট ৰ'দ এতিয়া আমি আহি এই গছৰ তলতে অকণমান ছাঁত জিৰণি লৈছোঁ
আমি আহি জাপিসুজীয়া গ্ৰাম্য পৰ্যটন কেন্দ্ৰৰ ভিতৰ ভাগত আছোঁ। এয়া আপোনালোকে চাওকচোন, শিৱ মন্দিৰ। আপোনালোকে চাওকচোন, অতি মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই জাপিসজীয়া গ্ৰাম্য পৰ্যটন কেন্দ্ৰ। আপোনালোকে কেতিয়াবা ইয়ালৈ নিশ্চয় আহিব আৰু ইয়াত প্ৰকৃতিৰ লগত বিলীন হৈ যাব পাৰিব কিছু সময়। এতিয়া ৰ'দ দি আছে, কিন্তু অলপ সময়ৰ পাছত ইয়াত ৰ'দ কমি যাব আৰু বিভিন্ন চৰাই, হাঁহজাতীয় চৰাই ইত্যাদিৰে এই বিলখন ভৰি পৰিব। তেতিয়া ইয়াৰ সৌন্দৰ্য আৰু বৃদ্ধি পায়। আপোনালোকে ইয়ালৈ আহিলে 5টা, 5:30মান বজাত আহিব। তেতিয়া আবেলিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ আপোনালোকৰ বেছি সুবিধা হ'ব। বিলখন চাওকচোন, আপোনালোকক জুম কৰি পেলাই পদুম ফুলবিলাক দেখুওৱা হৈছে, কিন্তু জুমত পিকচাৰটো বৰ ভাল নাহে। তথাপিও জুম কৰি পেলাই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকক এটা পৰ্যটন কেন্দ্ৰৰ ভিতৰৰ মনোমোহা দৃশ্য দেখুৱাইছোঁ। আপোনালোকে চাওকচোন, এই দলংখনেৰে সিপাৰৰ পৰা ইপাৰলৈ আহিব পাৰি। আহকচোন আমি ডাইনোচৰটো চাওঁ। এইটো চাওক, পৰ্যটন কেন্দ্ৰৰ ভিতৰৰ ডাইনোচৰৰ প্ৰতিবিম্ব। খুব ধুনীয়া লাগিছে চাওকচোন। এই ডাইনোচৰটো চাই থাকিলে আমাৰ অতীতৰ পৃথিৱীখনলৈ মনত পৰি যায়। তেতিয়াতো এনেকুৱা ধৰণৰ অতিকায় জীৱ জন্তুৰে গোটেই পৃথিৱীখন ভৰি আছিল। তেতিয়া মানুহৰ কোনো ঘামেই নাছিল। অথচ এতিয়া এই ডাইনোচৰ জাতীয় জীৱ জন্তুবোৰ ইতিমধ্যেই বিলুপ্ত প্ৰায় হৈছে আৰু হাতী জাতীয় জীৱ জন্তুবিলাক বিলুপ্ত প্ৰায় হ'বলৈ গৈ আছে। একমাত্ৰ মানুহৰ কাৰণে গৈ আছে। কাৰণ এতিয়া হাতীৰ খাদ্য সম্ভাৰ নাইকিয়া হৈছে, কলগছ লগতে হাবি জংঘলো কমি আহিছে। এইবিলাকৰ কাৰণে আমাৰ মানুহেই দায়ী। গ্ৰাম্য পৰ্যটন কেন্দ্ৰলৈ আহিলে ইয়াত খোৱা বোৱাৰ সুব্যৱস্থা আছে। আপোনালোকে ইয়াত চাহ, কফি, ফাষ্টফুড খাব পাৰিব। ৰাছলিং উডছ, এই বাইদেউ গ্ৰাম্য পৰ্যটন কেন্দ্ৰৰ ভিতৰতে থাকে। বাইদেৱে চৰাই আৰু
পক্ষী কেতিয়া আহে সেইটো অকণমান কৈ দিছে। কেতিয়া আহে বাইদেউ? অক্টোবৰ মাহৰ পৰা আহে। অক্টোবৰ মাহৰ পৰা পূৰা চৰাই চিৰিকটি থাকেই আৰু থাকে অঁ। গোটেই দিনটো থাকে ন? গোটেই দিনটো থাকে অঁ। তাৰমানে ছিজন আচলতে সেইটোৱে অঁ। অক্টোবৰ মাহ মানত আহিলেহে গোটেইখিনি দেখিবলৈ পোৱা যায়। ফেব্ৰুৱাৰীলৈকে থাকে আৰু অক্টোবৰৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰীলৈকে থাকে। পৰ্যটন কেন্দ্ৰৰ পৰা এইবাৰ আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।